Dillai police pen kaike ason keton kelang kiri kachepeduk krup ajok heroin drugs kenep ponlongthu. Pini there niphai kritoksi surihini rankoi rahini adap porphai cap rachete malom registration number AS01 NC 1849 ultra starbus passenger amen safiqul Islam abangphu pen sabun ahom along kethap heroin drugs nep ponlonglo. Safiqul Islam arta lake ningkan thomke ahem lake Bechamari dhing asor pusi pangthek ponlonglo. OC Dillai Sub Inspector Lutfur Rahman pen nangkethan dunke'labangso monit Dimapur along pensi drugs kewan. Lapen nagaon along si kipi kachepeduk alamdu bonta nilitum staff duty ton bom hutsi inut abangphu safil Islam abang abek along ke patupon ke pon bom checking hutsi nep ponlong loklo drugs ardi lake gram krehini lapen market along ador lake suri phokep kalite lak isian bak doji labangso kenep along sub inspector profila pegu lapen team staff atumtu Dillai pensar kiri teron inglong kiri abeta. আমাৰ এইটো নাকা চেকিং আমাৰ নাকা চেকিঙত আমাৰ সংঘীয় ষ্টাফে চেকিং কৰোঁতে এজন পেচেঞ্জাৰ পৰা বাছৰ পেচেঞ্জাৰ পৰা তেওঁ মানে বোকাজান হৈ পেলাই আহিছিলে নগাঁৱলৈ যাবৰ বাবে তেওঁৰ বডিৰ ভিতৰত লুকুৱাই এটা চাবোনৰ বাকচত আপোনাৰ প্ৰায় 12 গ্ৰাম ওজনৰ এটা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। ছাৰ এইটো নামটো ক'ব পাৰিব নেকি? ইয়াৰ নামটো আপোনাৰ চাফিকুল কি লিখক নাকা চেকিং আমাৰ নাকা চেকিঙত আমাৰ সংঘীয় ষ্টাফে চেকিং কৰোঁতে এজন পেচেঞ্জাৰ পৰা বাছৰ পেচেঞ্জাৰ পৰা তেওঁ মানে বোকাজান হৈ পেলাই আহিছিলে নগাঁৱলৈ যাবৰ বাবে তেওঁৰ বডিৰ ভিতৰত লুকুৱাই এটা চাবোনৰ বাকচত আপোনাৰ প্ৰায় 12 গ্ৰাম ওজনৰ এটা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। ছাৰ এইটো নামটো ক'ব পাৰিব নেকি? ইয়াৰ নামটো আপোনাৰ চাফিকুল কি লিখজন দ্ৰুত লোক এই দ্ৰুত লোকজনৰ নাম চাফিকুল ইছলাম। তেওঁ ডিমাপুৰৰ পৰা বস্তুটো ড্ৰাগছখিনি সৰবৰাহ কৰি আনিছিলে আৰু তেওঁ নগাঁৱৰ কোনোবা ঠাইত মানে দিবৰ বাবে লৈ গৈছিলে কেৰি কৰি লৈ গৈছিলে। তাৰ ঘৰটো ক'ত আছে ছাৰ? তেওঁৰ ঘৰ নগাঁও, তেওঁ ডিমাপুৰত কাম কৰে। মূল্য কিমান হ'ব ছাৰ মাৰ্কেট? ইয়াৰ বৰ্তমান মূল্য অনুমানিক মূল্য প্ৰায় 50,000 1 লাখ টকা।